Assalamu alaikum, namaskar, shat shri akal. It's me Mifta. Welcome back to my YouTube channel. So, মই আজি আহিছো আইতাহঁতৰ ঘৰলে। মই আহোতে ব্লগটো ষ্টাৰ্ট নিদিলো কাৰণ মই ভাবা নাছিলো আজি ব্লগ বনাম বুলি। ইয়াতে আহিলো তো সকলোৱে কৈ আছে যে ব্লগ এটা বনাব পাৰিবা আজি, কাৰণ মই ভাবা নাছিলো ন ষ্টাৰ্ট ইমান মানে কাম কাজ থাকিব ন আৰু ঘৰ বাৰু তেনেকুৱা হেৰি হৈ থাকিব। মই ভাবা নাছিলো যে ব্লগটো ষ্টাৰ্ট দিম। তো দিলো ষ্টাৰ্ট। এতিয়া ইমান বেছিকৈ কথা নকওঁ কাৰণ দেৰি হৈ যাব, কথা ক'লে ব্লগটো বেছি দীঘলীয়া হৈ যাব কাৰণ কিয় পিছলৈ বহুত কিবা কিবি দেখুৱাবলৈ আছে। তো এতিয়া বাজিছে 11টা। মই ব্লগটো ষ্টাৰ্ট দিছোঁ। কি কি কাম চলি আছে মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই যাওক। সেয়া ভাইটি কিউবিলে বহি গৈছে, সেয়া গোটেই সোপা লৈ পেলাই। সেয়া জেলেপি, এয়া তিয়হ, এয়া এয়া আছে কাজু, এয়া কিচমিচ, এয়া চেৰি আছে ইয়াতে। ভণ্টি পুৰা যোগাৰ কৰি আছে ইফতাৰী এইবোৰ গোটেই মানুহৰ ঘৰত দিব। এয়া ইফতাৰী এইবোৰ পেকিং চলি আছে পুৰা, এইফালে পুৰা পেকিং চলি আছে। এইফালে ৱাটাৰমেলন কাটিং চলি আছে পুৰা। এয়া ভণ্টি এইজনী আমায়া খাই খাই আপোনাৰ অৱস্থা নাই মুখৰ। তো আপোনালোকে চাই যাওক, ময়ো কামত লাগো, পেকিং কৰোঁ। এই আমাৰ গোটেইখিনি পেকিং ৰেডি। ইয়াতে এখন ঠাইত আছে আমাৰ আছে ড্ৰাই ফ্ৰুটছ, এইখিনি কল, ষ্ট্ৰবেৰী, আঙুৰ, এইটো মৌচুমী, এইফালে আছে তিয়হ আৰু বেদেনা, এইফালে তৰমুজ, এপল, খেজুৰ আৰু কিৱি। এইখিনি আমাৰ ৰেডি। এইখিনি আৰু আছে এই যোনটো জেগা এইটো খালী দেখিছে আপোনালোকে, ইয়াতে বুট হ'ব, চবতে বুট দিয়া হ'ব ইয়াতে। আৰু সেইফালে আমি কি কৰি আছে চাহ হওকচোন, কি বনাই আছে। পিঁয়াজ ভাজি আছে বিৰিয়ানী বনাবলৈ। এইফালে এই পিঁয়াজ ভাজি আছে, ইয়াত কি দিবা? চিকেন। এইটো বনাব চিকেন, এইটোত বিৰিয়ানী। তো সেয়া বনাই আছে মাহী। আৰু এইফালে আমাৰ আলহী বহি আছে, এই ৰুহি বা আলহী, এই বৰ্ণালী বা হাই কৈ দিয়া আছে। তো এই কামো চলি আছে ঘৰত। সেই পাপা শুই আছে। গাইজ মই এতিয়া লাচ্ছি বনাই আছোঁ। এই মিক্সাৰত ফাৰ্ষ্ট মিঠা দৈখিনি গোটেইখিনি দি ল'লোঁ। মিঠা দৈখিনি দি আছোঁ। তাৰপৰা মই এতিয়া দি লৈছোঁ চেনিখিনি আপোনালোকে আন্দাজ কৰি দিব, কিমানখিনি দৈ লৈছে সেইটো আন্দাজ কৰি দিব চেনিখিনি। তাৰপিছত ইয়াতে দি দিছোঁ ইলাচি মছলা আৰু কাজু দিছোঁ। তাৰপিছত দি দিছোঁ আইচ। আইচখিনি দি ধুনীয়াকৈ দিলোঁ আইচখিনি। এইটো মিক্সাৰটো অন কৰি দিছোঁ এতিয়া। ये लस्सी रेडी। देखो कितनी सुंदर लग रही है रूही, देखो। एया आमा बर्णाली पाथर, बर्णाली बेगम हो गल। एया बर्णाली पाथर, বৰ ধুনীয়া লাগিছে, হিজাব মাৰিছে তাই। গাইজ মোৰ লগৰ কেইটাকো মাতিছিলোঁ ইফতাৰী কৰিবলৈ, সিহঁতে আহিছে ইফতাৰী কৰিবলৈ। বাঢ়ি দিছোঁ সিহঁতক, লাজ কৰিছে ইহঁতি, চাওঁতা লাজত মুখ ঢাকি আছে। গাইজ এই আজান দিলে সকলোৱে ইফতাৰ কৰি আছে। তো আজিলৈ ইমানখিনিয়ে আছিলে। ব্লগটো ইয়াতে এণ্ড কৰোঁ কাৰণ কিয় মই পিছলৈ এণ্ড কৰিব নোৱাৰিব পাৰোঁ, কাৰণ কিয় ঘৰলৈ যাবলৈও আছে। আৰু তো ব্লগটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে।